আজি বনাওঁ আহক খৰিচাৰ সৈতে চিকেন ড্ৰাই ফ্ৰাই। এইখন হৈছে আমাৰ ডিনাৰ প্লেট। প্ৰথমতে পিঁয়াজ, আদা, ৰচুন, জলকীয়া সকলোখিনি ভাজি ল'লোঁ। তাৰপিছত হালধি দি দিলোঁ। ইয়াৰ পিছতে মছলাখিনি দি দিলোঁ। ৰেড চিলি পাউডাৰ, চিকেন মছলা আৰু লগতে আপোনাৰ জিৰা পাউডাৰো আছিলে। অকণমান ধুনীয়াকৈ মাংসখিনি ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছতে নিমখ দি দিলোঁ আৰু তাৰপিছতে আলুখিনিও দি দিলোঁ। মই পিছে অকণমান পানী ছটিয়াই মেলি বনাইছোঁ, যিহেতুকে ড্ৰাই ফ্ৰাই বনাম। তো ঢাকন লগোৱা নাই, তেনেকৈ খোলাকৈয়ে বনাইছোঁ, মোৰ তেনেকৈ ভাল লাগে। এইফালে মেইন ইনগ্ৰিডিয়েণ্টছ আপোনাৰ খৰিচা দি দিলোঁ। বহুত বেছি দিলে ভাল নালাগে, তো অলপমানেই দিছোঁ আৰু এইখিনি খাবলৈ ৰেডিও হৈ গ'ল। দেখিছে নহয়, ধুনীয়াকৈ প্লেটত উলিয়াই লৈছোঁ। পিছে সকলোৱে খৰিচাৰ গোন্ধটো ভাল নাপায়, তো তেওঁলোকে বাৰু খাব নোৱাৰিব। মোৰ বহুত বেছি ভাল লাগে, তো সেইকাৰণে বনালোঁ। আৰু প্লেটত বাকী কি আছে আপোনালোকেতো দেখিছেই। তো এইখনেই হৈছে আমাৰ আজিৰ ডিনাৰ প্লেট। তো আজিলৈ বাই।